Welcome to my channel. এয়া বন্ধাকবি হয়, গাজৰ, পিঁয়াজ, ক্যাপসিকাম সৰু কাটি লৈছিলোঁ আৰু তাতে কৰ্ণফ্লোৰ দিছোঁ। কৰ্ণফ্লোৰ দি ভালকৈ সানি লৈছোঁ আৰু এইখিনি এতিয়া অলপ দেৰি ঢাকি থৈ দিম। আৰু ইয়াতে মছলাও দি দিছোঁ, মই নিমখ হালধি দিয়া নাই আৰু অকণমান দিছোঁ জালুক দি সানি পেলাই থৈ দিছোঁ। আৰু এইখিনি ফ্ৰাইড ৰাইচৰ, যিহেতু আজি দুটা ৰেচিপি লৈ আহিছোঁ, আৰু লগতে এইখিনিটো চিজৱান ফ্ৰাইড ৰাইচ মছলা আৰু একদম সিম্পল ৰেচিপি। ভাত মোৰ ৰৈ গৈছিলে, সেয়া ভাতে দিয়ে বনাম মই। তো ইয়াতে ৰিফাইন তেল লৈ লৈছোঁ কেৰাহীটোত আৰু ইয়াতে কাটি লোৱা চব্জিখিনি দি দিম। প্ৰথমে নহৰু দিছোঁ আৰু তাৰপিছত বাকী পিঁয়াজ, কেপচিকাম আৰু বন্ধাকবি তেনেকৈ দি দিম। দি অকণমান ফ্ৰাই কৰি ল'ম। আৰু ইয়াতে মই বেলেগকৈ নিমখ দিয়া নাই, কাৰণ যোনটো পেকেট ইউজ কৰিম চিজৱানৰ, তাতে নিমখ দিয়াই থাকে পেকেটটোত। গতিকে এক্সট্ৰা নিমখ দিলে নিমখ বেছি হৈ যাব, পেকেটটোত লিখাই থাকে তাতে। চ' এইখিনি অকণমান মজিলে মানে সিজিলে তাৰপিছত মই ভাতখিনি দি দিম। একদম সিম্পল ৰেচিপি। আপোনালোকৰ যদি ভাত এনেকৈ ৰৈ যায়, পেকেটটো আনি থৈ দিব পাৰে ঘৰত। যি চব্জি থাকে ঘৰত সেয়া ইউজ কৰি এইদৰে ফ্ৰাইড ৰাইচ বনাই খাব পাৰে, বহুত টেষ্টি হয়। আৰু এইখিনি অকণমান সিজাই ল'ম, যাতে কেপচিকাম, পিঁয়াজ সেইখিনি অকণমান সিজি যায়, কেঁচা ভাৱটো নাইকিয়া হয়। তো ইয়াতে অকণমান চয়া চচ দি দিছোঁ। আৰু ভালকৈ মিক্স কৰি দিছোঁ। লগতে মই যিখিনি সানি থৈছিলোঁ চব্জিখিনি, তো সেইখিনিও বল বনাই ল'ম। আৰু এইখিনি সিজে মানে এইখিনি বনাই ল'ম। এইদৰে হাতত লৈ যি শ্বেপ দিব বিচাৰে আপোনালোকে, নিজৰ লগত কথা। মই ৰাউণ্ড ৰাউণ্ড শ্বেপ দি যাম। এইদৰে বনাই ল'ম আৰু তাৰপিছত কাষত থকা সৰু কেৰাহীটোত ফ্ৰাই কৰি ল'ম অলপ। আৰু যদি ৰৈ যায়, চব্জি বহুত হৈ যায়, ৰৈ যায়, তেনেহ'লে চিন্তা কৰিব নালাগে, ফ্ৰিজত থৈ দিব। পাছত নেক্সট দিনা কাটলেট বা চপ বনাই খাব পাৰিব। আৰু কাষত কেৰাহীটো পাতি লৈছোঁ, তেল দি দিছোঁ তাতে, আৰু এটা এটাকৈ ফ্ৰাই কৰি ল'ম। আৰু এই পাচলিখিনি, যিখিনি চব্জি ফ্ৰাইড ৰাইচ কৰিবলৈ লৈছিলোঁ, সেইখিনিও সিজি গৈছে। তো তাতে ভাত আছিলে, ভাতখিনি দি দিম। একেবাৰে সহজ, ৰৈ যোৱা ভাতেৰে ধুনীয়া ৰেচিপি এটা ওলাই যায় আৰু খাবলৈও টেষ্টি হয়। আৰু এনেকুৱা ভেৰাইটিজ মছলা পায়, চিজৱানৰ ফ্ৰাইড ৰাইচ মছলা আৰু মেগী মছলা আৰু কিবাকিবি পায়, খাবলৈ বহুত টেষ্টি হয়। তো আপোনালোকে আনি ট্ৰাই কৰিব পাৰে যদি কৰা নাই এতিয়ালৈ। আৰু এইখিনি এইদৰে মিলাই দিছোঁ আৰু ভালকৈ সানি থৈ দিলেই হৈ গ'ল। আৰু ইয়াৰ ওপৰত আপোনালোকে ইচ্ছা কৰে ধনিয়া পাত দি দিব পাৰে কাটি, মই দিয়া নাই। আৰু এইখিনি ভালকৈ মিলাই দিলে ফ্ৰাইড ৰাইচ ৰেডি। আৰু তাৰপিছত এইখিনিলৈ যাম, যিকেইটা বল বনাই থৈছিলোঁ সেইকেইটা ফ্ৰাই কৰি ল'ম। মই মছলা গোটেই পেকেট ইউজ কৰা নাই, অলপমানেই দিছোঁ। আৰু এইখিনি প্ৰথমে এবাৰ মিলাই এতিয়া ইয়াতে মছলা দি দিম। এইটো এইদৰে অলপ ছটিয়াই দিলে ওপৰত, ছটিয়াই ভালকৈ মিলাই দিব। কালাৰ চেঞ্জ হৈ যায়, টেষ্ট ডাবল হৈ যায়, বেলেগ ধৰণৰ টেষ্ট এটা ওলায় আৰু গোন্ধটো বৰ ধুনীয়া ওলায়। আৰু ইয়াতে অলপ
জালুক ছটিয়াই দিব পাৰে ওপৰত, ময়ো দিছিলোঁ, খালি এইটো দেখুওৱা নহ'ল। আৰু এইকেইটা বলকেইটা ফ্ৰাই কৰি লৈছোঁ। এইদৰে গোটেইকেইটা বল ফ্ৰাই কৰি ল'ম, জাষ্ট গল্ডেন ব্ৰাউন কৰি ল'ম। আৰু সেইকেইটা ফ্ৰাই হ'ব দিছোঁ। কাষৰ কেৰাহীটোত তেল দিছোঁ, ৰিফাইন তেল, আৰু নহৰু দি দিছোঁ। আৰু নহৰুখিনি অলপ ফ্ৰাই হ'লে ইয়াতে বাকী পাচলি দি দিম, চেম পাচলি, কেপচিকাম, গাজৰ আৰু পিঁয়াজ, আৰু অকণমান আদা লৈছোঁ। আৰু এইখিনিও অকণমান ফ্ৰাই কৰি ল'ম। আৰু মই বিলাহী এটা পেষ্ট কৰি লৈছিলোঁ, তো সেইটোৰ পেষ্ট এটা বনাই ল'ম, মিক্সিত মাৰি লৈছিলোঁ। তো ইয়াতে বিলাহীখিনি দি দিছোঁ, মই চাকি দিছোঁ কাৰণ বিলাহীৰ গোটা গুটিখিনি আমাক নালাগে, জাষ্ট যোনখিনি ৰস হয় সেইখিনিহে লাগে। তো ইয়াতে বিলাহীখিনিত অকণমান নিমখ আৰু অকণমান জলকীয়া গুড়ি এড কৰিছোঁ। আৰু এইখিনি অকণমান ঠিক হোৱালে এইদৰে ভাজি ল'ম। আৰু এইখিনি এইদৰে থৈ দিম, অলপ ঠিক হ'ব। আৰু ইফালে যিটো ভাজি আছিলোঁ বলকেইটা, সেইকেইটাও একেলগে আৰু এইখিনি দেখিছে বেছি টাইম লগা নাই, 3 মিনিটমানতেই ধুনীয়া পেষ্ট হৈ গৈছে। আৰু ইয়াতে চব্জিখিনি দি দিম আৰু ভালকৈ মিক্স কৰি সিজিবলৈ দিম। আৰু ইয়াতে দিম চয়া চচ, আৰু অকণমান দিম টমেটো চচ, আৰু অকণমান মিক্স কৰি ভাজিবলৈ দিম। আৰু এয়া হৈছে কৰ্ণফ্ল'ৰ, মই বাতিটোত অকণমান পানী লৈ লৈছোঁ আৰু 2 চামুচৰ জোখত কৰ্ণফ্ল'ৰ লৈছোঁ, ইয়াতে দি দিম। ভালকৈ মিক্স কৰি এইখিনি উতলিব দিম। আৰু ইয়াতে মই সৰু গিলাচেৰে 1 গিলাচৰ জোখত পানী এড কৰিম। আৰু তাৰপিছত এইখিনি উতলিবলৈ দিম। আৰু তেতিয়ালৈ মোৰ বলকেইটাও ভাজি হৈ যাব। আৰু এইকেইটা যেতিয়া গ্ৰেভিখিনি উতল আহিছে তেতিয়া এই বলকেইটা ইয়াতে দি দিম, দি ভালকৈ মিলাই ল'ম। মিলাই 5 মিনিটমান উতলিব দিম। আৰু ইয়াতে অকণমান জালুক এড কৰিম, কাৰণ মই ইয়াতে বেলেগ জ্বলা একো এড কৰা নাই, গতিকে ইয়াতে জালুক এড কৰিম। জালুক এড কৰি 5 মিনিট উতলাৰ পাছত অফ কৰি দিম। আৰু মোৰ ৰেডি হৈ গ'ল। আৰু এইখিনি পাছত খাম। আৰু এয়া চাওক, মোৰ গ্ৰেভি মাঞ্চুৰিয়ান আৰু ফ্ৰাইড ৰাইচ ৰেডি। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ল'ব।